Hello viewers, welcome back to my YouTube channel Rupohi Assam. Hey বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন এপ্লিকেশন যিটোৰ দ্বাৰা আপোনালোকে লাভ কৰিব পাৰিব পইচা। তো আমি যিবিলাক ভিডিও আপোনালোকৰ বাবে লৈ আহো সেইবিলাক ভিডিও সদায় জেনুইন আৰু সকলোৱে লাভৱান হয়। এই ভিডিওটোৰ জৰিয়তে এটাই কথা ক'ব বিচাৰো যে আপোনালোকে ভিডিওৰ দিয়া এপটোৰ জৰিয়তে আপোনালোকে লাখ টকা ইনকাম কৰিব নোৱাৰে কিন্তু হলেও নিজৰ পকেট খৰচটো মাহেকৰ বাবে উলিয়াই ল'ব পাৰিব। তো দেৰি নকৰি আজি এই এপ্লিকেশনটো কি হয় কি কথা আমি সকলোবিলাক আপোনালোকক A to Z দেখাই দিম। তো বলক আমাৰ ভিডিওটো আৰম্ভ কৰো। আজি এই এপটোৰ নাম হৈছে Go Daily। এই এপটো যেতিয়া আপোনালোকে ফাৰ্স্ট টাইম ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে লগ ইন উইথ গুগল এণ্ড লগ ইন উইথ ফেচবুক বুলি আহিব। মই আপোনালোকক ফেচবুকত কানেক্ট কৰি দেখাই দি আছো। যেতিয়া নেকি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকক ফাৰ্স্ট ফেচবুকৰ পেজটোৰ লগত ৰিডাইৰেক্ট কৰিব। ৰিডাইৰেক্ট কৰাৰ পাছত আপোনালোকে মেইন এপটোৰ ভিতৰলৈ আমন্ত্ৰণ জনাব। ফাৰ্স্ট ইয়াত কি হ'ব, আমন্ত্ৰণ জনোৱাৰ পাছত আপোনালোকক দিব ফাৰ্স্ট 2 লাখ পইণ্ট। সেই পইণ্টবিলাক আপোনালোকে গোটাই আপোনালোকে ইনকাম কৰিব পাৰিব। আৰু ইয়াত বহুত ধৰণে টাস্ক কমপ্লিট কৰিবলৈ দিয়ে। আপোনালোকে ডেইলি চেক ইন কৰিও পইচা পাই যাব। দেখিছে আপোনালোকে ডেইলি চেক ইন কৰাৰ বিনিময়ত আপোনালোকক পইণ্ট দিব। আৰু ইয়াত কোৱেশ্চন দিছে, কোৱেশ্চনবিলাক আপোনালোকে চাই ল'ব। ডেইলি টাস্ক থাকে, এইবিলাক টাস্কবিলাক কমপ্লিট কৰি ল'ব। মই এনে ধৰণে কৰি গৈ আছো। আপোনালোকে পঢ়িবও পাৰিব, পঢ়ি নপঢ়ো বুলি ক'লেও পাৰে। এনেকৈ কৰি আপোনালোকে নিজৰ যিটো নেকি বোনাছ হয় তাৰমানে পইণ্টবিলাক গোটাই কালেক্ট কৰি আপোনালোকে ৰিডিম কৰিব পাৰিব। তো মই এনেকৈ ধৰণে কৰি গৈছো। কৰি যোৱাৰ পাছত আপোনালোকক এনেকৈ দেখিছে যে টাস্কটো কমপ্লিট হ'ল বুলি আৰু গেট অপশ্যনটোত ক্লিক কৰিব লাগিব। গেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকক 40 এফালে 50,000 পইণ্ট দি দিলে। 50,000 পইণ্ট দি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টৰ লগত যোগ হৈ যাব। আৰু এই এপ্লিকেশনটোত বহুত টাস্ক আছে। আপোনালোকে ডেইলি আপোনালোকে যদি বাতৰি পঢ়ি ভাল পায় তেনেহলে বাতৰিও পঢ়িব পাৰিব। বাতৰি পঢ়ি আৰ্টিকলবিলাক পঢ়ো বুলি ক'লেও পাৰে, নপঢ়ো বুলি ক'লেও পাৰে। মই এটা আৰ্টিকল পঢ়ি দেখাই দিছো। এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকক এটা অপশ্যন দেখাব। সেই অপশ্যনটো দেখিছে নহয়, ৰঙা কাৰচিন মাৰি দেখাইছো। সেইটো টাইমটো ঘূৰি থাকিব লাগিব। সেই টাইমটো ঘূৰি থকাৰ সময়ত আপোনালোকে যিকোনো কাম কৰি ল'ব পাৰিব। আৰু দেখিছে যে সেইটো ক্লিক কৰাৰ লগে লগে মোৰ 730 পইণ্ট পাই গ'লো। এই পইণ্টবিলাক কালেক্ট হৈ নিজৰ একাউণ্টত গুচি যায়। আৰু আপোনালোকে এইবিলাক দেখিছে যে এটা আৰ্টিকল পঢ়াৰ বাবে মই কিমান পইণ্ট পালো, এতিয়া 10,000 পইণ্ট পাই গ'লো এটা আৰ্টিকল পঢ়াৰ বাবে। পইণ্টবিলাক ডেইলি কালেক্ট কৰিব লাগিব। ডেইলি কালেক্ট কৰাৰ বিনিময়ত আপোনাক পইচা দিব। আৰু বহুত অপশ্যন আছে ইয়াত। আপোনালোকে চাব পাৰে যে ইয়াত এইটো ওপৰ ফালে মোৰ কিমান টকা হ'ল, 6 টকা কিমান পইচা। ইয়াত অপশ্যনটোত ক্লিক কৰাৰ লগে লগে মিনিমাম উইথড্ৰল আপোনালোকক 50 পৰা আৰম্ভ হয়। 50 পৰা আপোনালোকে আৰম্ভ কৰিব পাৰিব। 50 টকা যদি হয় আপোনালোকে উলিয়াই ল'ব পাৰিব। আৰু আপোনালোকক তলৰ ফালে আছে, আপোনালোকৰ নামটো দি ল'ব পাৰিব, ফোন নাম্বাৰ দিব লাগিব আৰু UPI ID দিব লাগিব আৰু ইমেইল ID দি আপোনালোকে পইচা উলিয়াই ল'ব পাৰিব। তো বন্ধুসকল তললৈ আৰু অপশ্যন আছে। আৰু অপশ্যনবিলাক আমি চাই গৈ থাকো। এজন ফ্ৰেণ্ডক যদি ইনভাইট কৰিলে কিমানকৈ দিব, আপোনালোকক পাৰ পাৰ্চন 37কৈ দিব। প্ৰথম পাৰ্চন যেতিয়া নেকি আপুনি ইনভাইট কৰিব 37.5 পাব। আৰু ছেকেণ্ড পাৰ্চনত আপুনি 22 টকাকৈ পাব। আৰু তৃতীয় যেতিয়া নেকি হ'ব তেতিয়া 24 টকা। আৰ্টিকলটো পঢ়াৰ কাৰণে মই আৰু এটা পইণ্ট পালো। দেখিলে নহয়, 3000 এফালে 4084 পইণ্ট পাই গ'লো। আৰু তলৰ ফালে গৈ আমি আপোনালোকে দেখিছে যে ইয়াত আৰ্ন মনি টাস্ক আছে আৰু লাকি স্পিন বুলি এটা আছে। ইয়াত আমি ক্লিক কৰি দিলো। ক্লিক কৰাৰ লগে লগে এনে ধৰণে আহিছে। আৰু 13 Pro iPhone 13 Pro Max জিকাৰ আপোনালোকৰ সৌভাগ্য লাভ হয়। ইয়াত ফাৰ্স্ট মই লটাৰীটোত ক্লিক কৰি দিলো। ক্লিক কৰাৰ পাছত মোৰ কিমান পইণ্ট আহিল, 1200 পইণ্ট আহি গ'ল। এনে ধৰণে পইণ্টবিলাক কালেক্ট কৰিব লাগিব। আৰু মাজে সময়ে এডো আহি যায় ইয়াত। আকৌ এবাৰ ঘূৰাই দিছো। ঘূৰাই দিয়াৰ পাছত আপোনালোকৰ কি আহিলে, 1200 একে সেম পইণ্ট পাইছো। ডেইলি আপোনালোকে এনে ধৰণে পইণ্টবিলাক
কালেক্ট কৰি থাকিব লাগিব আপোনালোকক ডেইলি 5টা চান্স দিয়ে সেই 5টা ডেইলি কৰিব ডেইলি কৰাৰ বিনিময়ত আপোনালোকক পইণ্ট দিয়া হ'ব আৰু ইয়াত আউ টাস্ক থাকে যে বেলেগ কিবা যদি এপ ইয়াত যি নেকি দেখাইছে এপবিলাক আপোনালোকে যদি ডাউনলোড কৰে ইয়াৰ যদি ৰেফাৰ কোডটো যদি তাৰমানে তাত পেষ্ট কৰি দিয়ে তেনেহ'লে পইচাবিলাক পাই যায় ইয়াত দেখিছে 2000 কিন্তু মই নকৰোঁ ৰাছ কি এপ্লিকেশ্যন এটা আছে হেয়াত কিন্তু নকৰোঁ চক এনেধৰণে স্পিনবিলাক কৰি থাকিব লাগিব স্পিনবিলাক কৰি থাকিলে মোৰ ওপৰফালে দেখিছে যে পইণ্টবিলাক বাঢ়ি বাঢ়ি গৈ আছে দেখিছে পইণ্টবিলাক বাঢ়ি গৈ থাকিব এনেধৰণে আৰু এতিয়া মই কিমান পালোঁ 600 পইণ্ট পাই গ'লোঁ তো বন্ধুসকল এইটো ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ যে আপোনালোকে ইনে থকা সময়কণ মোবাইল পিটিকি থকা সময়কণ আপোনালোকে আৰ্টিকল এটা উলিয়াই ল'ব উলিয়াই লোৱাৰ পাছত আৰ্টিকলটো আপোনালোকে ভিডিঅ' চাব পাৰিব তাৰ পাছত আপোনালোকে পঢ়িবও পাৰিব আপোনালোকৰ গাত কথা হেতু যেনে ধৰণে মই ইয়াত ক্লিক কৰি লৈছোঁ এইবিলাক দেখিছে ভিডিঅ' আহি গৈছে মই ভিডিঅ' চাই ইনকম কৰিব পাৰোঁ হেয়াত আৰু স্পৰ্টছ নিউজো চাব পাৰোঁ আৰু এণ্টাৰটেইনমেণ্ট নিউজো আছে এণ্টাৰটেইনমেণ্ট নিউজো চাই কৰিব পাৰোঁ এনেকৈ ক্লিক কৰাৰ লগে লগে আৰ্টিকলটো মই আকৌ এবাৰ দেখাই দিছোঁ পঢ়িব নালাগে আপোনালোকে পঢ়িব নালাগে ইমান দীঘল দীঘল আৰ্টিকল জাষ্ট তললৈ স্ক্ৰল কৰি গৈ থাকিলে হৈ যাব এনেই অকল টাইমটো যে ৰখিবলৈ দিব নালাগে ইয়াত ঘূৰি আছে দেখিছে মোৰ সেই টাইমাৰটো যেতিয়া নেকি সম্পূৰ্ণ হ'ব টাইমাৰটো তেতিয়া ইয়াৰ পৰা পইণ্ট আপোনালোকক জেনেৰেট কৰি দিব আপোনালোকক মোৰ টাইমটো ওপৰলৈ গৈ আছে গৈ লওক ওপৰলৈ টাইমটো যোৱাৰ পাছত দেখিছে টাইম সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াত মই এই অপশ্যনটোত ক্লিক কৰি দিম ক্লিক কৰাৰ বিনিময়ত মোক 508 পইণ্ট মোক দি দিলে তো বন্ধুসকল আপোনালোকে এনেধৰণে কৰি থাকিব আৰু মন্থলি আপোনালোকে 1000 2000 ইয়াৰ পৰা ধুনীয়াকৈ পইচা উলিয়াই ল'ব পাৰিব তো বন্ধুসকল কেনে পালে ভিডিঅ'টো জনাব নেপাহৰিব এটা ধুনীয়া কমেণ্ট কৰি দিব আশা কৰোঁ সকলো ভালে কুশলে থাকক আৰু পাছলৈ আকৌ যাতে লগ পাম ধন্যবাদ জয় হিন্দ জয় আই অসম